हेलो एवरीवन मैं জাহাঙ্গীৰ খান তোমালোক সকলোকে মোৰ ইউটিউব চেনেল সাকসেছৰলৈকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভাল আছে। আজি এটা বহুত বেছি ইন্টাৰেষ্টিং টপিক লৈ তোমালোকৰ সন্মুখত আহিছো আৰু আজি যেটো টপিকৰ ওপৰত মই ভিডিও বনাবলৈ গৈছো হেতু হৈছে ইমাৰ্জেন্সি পাৱাৰ আৰু তোমালোক যদি চোৱা ইমাৰ্জেন্সি পাৱাৰৰ পৰা অলমোস্ট সকলো ধৰণৰ কম্পিটিটিভ এক্সামত এটা হলেও কোৱেশ্চন নিশ্চয়কৈ সোধে। সো এই যেটো টপিক যদি এই টপিকটো আমি ক্লিয়াৰ কৰি লওঁ তেতিয়া হলে আগন্তুক আহি থকা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম হেতু সিটেট হক টেট হক এপিএসসি হক ইউপিএসসি হক এসএসসি হক এনেকুৱা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত তোমালোকক নিশ্চয়কৈ হেল্প কৰিব। সেই কাৰণে ভিডিওটো হেকলৈকে চাবলৈ নাপাহৰিবা। সো বেছি টাইম নষ্ট নকৰাকৈ ভুলা মেইন ভিডিওটো আৰম্ভ কৰো। So student, তোমালোকে অলৰেডি গমে পাইছা যে আমি কোনটো টপিকৰ ওপৰত আলোচনা কৰিম। Yes, emergency power, যেটো one of the most important topic হয় কম্পিটিটিভ এক্সামৰ বাবে। আৰু এই যেটো পাৰ্টিকুলাৰ পাৱাৰ এই পাৱাৰটো কোনে ইউজ কৰে? এটো ইউজ কৰে আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্টে। সো আমি এই ভিডিওত এই গুটেইখিনি বস্তু ডিটেইলছত আলোচনা কৰো। মই বহুত বেছি ডিপলিও নুহুমাও, যিখিনি কোৱেশ্চন তোমালোকৰ অহা ধৰণৰ হয় আৰু যিখিনি লাগে আমাৰ সেইখিনি বস্তু আমি ইয়াত মেইনলি আলোচনা আমি প্ৰথমতে জানিব লাগিব হোৱাট ইজ ইমাৰ্জেন্সি পাৱাৰ, জৰুৰীকালীন ক্ষমতা কি হয়। সো ইয়াৰ নামৰ পৰাই ইয়াৰ এনসাৰ আমি পাই যাওঁ ইমাৰ্জেন্সি কি, যেটো আমি জেনুইন বা জেনাৰেল টাইমত নহয়, ঠিক আছে। স্পেশাল কেছতহে তোমাৰ ইমাৰ্জেন্সি পাৱাৰ ইউজ কৰিব পাৰে। সো নৰ্মেল যেটো টাইম আছে নৰ্মেল টাইমত সাধাৰণতে আমি কি কৰিব ইণ্ডিয়ান প্ৰেসিডেন্টে কি কৰিব নোৱাৰে ইমাৰ্জেন্সি পাৱাৰ ইউজ কৰিব নোৱাৰে। যেতিয়া কোনো স্পেশাল কেছ আহে তেতিয়াহে তোমাৰ কি কৰিব পাৰে ইমাৰ্জেন্সি পাৱাৰ ইউজ কৰিব পাৰে। সো ইণ্ডিয়ান কনস্টিটিউশনত এনেকুৱা কিছুমান প্ৰভিজন ধৰি দিয়া হৈছে, এনেকুৱা কিছুমান কাৰণ ধৰি দিয়া হৈছে যে এই কাৰণবিলাকৰ পৰিপ্ৰেক্ষিতত বা এই কাৰণবিলাকৰ কাৰণেই তোমাৰ কি কৰিব পৰা যায় কেৱল আৰু কেৱল ইমাৰ্জেন্সি পাৱাৰ ইউজ কৰিব পৰা যায়। এতিয়া ষ্টুডেন্ট ইণ্ডিয়ান কনস্টিটিউশনত ইমাৰ্জেন্সি পাৱাৰৰ বিষয়ে ক'ত কেনেকৈ কি উল্লেখ আছে আমি এই গোটেইখিনি বস্তু আলোচনা কৰাৰ আগতে অলপ হিষ্ট্ৰীটো চাওঁ যে ইমাৰ্জেন্সি পাৱাৰ ক'ৰ পৰা কেনেকৈ আহিল, বিকজ ইয়াৰ পৰা তোমালোকৰ কেতিয়াবা কুৱেশ্যন হোৱা দেখা যায়। এতিয়া ষ্টুডেন্ট ইমাৰ্জেন্সি পাৱাৰ যেতিয়া আমি হিষ্ট্ৰী চাবলৈ যাম তেতিয়া এটা বস্তু লক্ষ্য কৰা যায় যে ইমাৰ্জেন্সি পাৱাৰ এটা বহুত বেছি কণ্ট্ৰভাৰ্চিয়েল মেটাৰ হয়। বিকজ কিছুমানে ইয়াক ছাপোৰ্ট কৰে, কিছুমানে ইয়াক ছাপোৰ্ট নকৰে। বিকজ বহুতে ক'ব বিচাৰে এইটো ডেমক্ৰেচিৰ এগেইনষ্টত হয়। বিকজ ইমাৰ্জেন্সিয়ে কি কৰে তোমাৰ ডেমক্ৰেচিত যিখিনি তোমাৰ পাৱাৰ আছে এইখিনিক বা যিখিনি ফ্ৰীডম আছে আমাৰ এইখিনিক ৰেষ্ট্ৰিক্টেড কৰি দিয়ে। চ' সেইকাৰণে ইয়াক লৈ বহুত বেছি কণ্ট্ৰভাৰ্চি আছে। বাট যিকেই নহওক সেইবিলাক বস্তু আমি পাৰিলে কেতিয়াবা বেলেগ টাইমত আলোচনা কৰিম। এতিয়া কথাটো যে হিষ্ট্ৰীটো কি, এতিয়া আমি যদি চাবলৈ যাওঁ হিষ্ট্ৰীৰ ফালৰ পৰা তেতিয়াহ'লে আমাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আছিল তাতে যিজন আমাৰ গভৰ্ণৰ জেনেৰেল থাকিছিল ইণ্ডিয়া তেখেতৰ বাবে কিছুমান স্পেচিয়েল প্ৰভিজন বা স্পেচিয়েল পাৱাৰ দিয়া হৈছিল আৰু সেই পাৱাৰবিলাক তেওঁ স্পেচিয়েল কেছতহে ইউজ কৰিব পাৰিছিল, নৰ্মেল টাইমত নহয়। যেতিয়া ধৰা যুদ্ধ বা এনেকুৱা ধৰণৰ কিবা হৈ গৈছিল তেতিয়া সেই স্পেচিয়েল পাৱাৰবিলাক তেওঁ ইউজ কৰিব পাৰিছিল। আৰু আমাৰ কনষ্টিটিউশ্যনত যিখিনি ইমাৰ্জেন্সি পাৱাৰ দিয়া হৈছে এইবিলাকো অলমষ্ট তেনেকুৱা টাইপৰ, আমি একজাক্টলি সেইটোৱে ক'ব নোৱাৰোঁ বাট সেনেকুৱা টাইপৰ হয়। চ' এইটো এটা তাৰে পৰা অহা এটা বস্তুৰ নিচিনা যেন লাগে। ইয়াৰ উপৰি তোমালোকে যদি চোৱা জাৰ্মান কনষ্টিটিউশ্যন, চ' জাৰ্মান কনষ্টিটিউশ্যনতো তোমাৰ কি আছে ইমাৰ্জেন্সি পাৱাৰৰ কথা উল্লেখ আছে। আৰু যদি তোমালোকক এইটো সোধা হয় যে ভাৰতত ইমাৰ্জেন্সি পাৱাৰ ক'ৰ পৰা লোৱা হৈছে তেতিয়াহ'লে এইটোৰ এনচাৰ হ'ব জাৰ্মান কনষ্টিটিউশ্যন। বিকজ জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা যিটো ছাছপেণ্ড অফ ফাণ্ডামেণ্টেল ৰাইট ডিউৰিং দ্য টাইম অফ ইমাৰ্জেন্সি, ঠিক আছে। আমাৰ যিখিনি মৌলিক অধিকাৰ আছে মৌলিক অধিকাৰবিলাক যে ছাছপেণ্ড কৰা হয় ইমাৰ্জেন্সিৰ সময়ত এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো আমি জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা লৈছোঁ। সেইকাৰণে ইণ্ডিয়াৰ যিটো ইমাৰ্জেন্সি পাৱাৰ আছে সেইটো জাৰ্মানৰ পৰা লোৱা বা জাৰ্মানী কনষ্টিটিউশ্যনৰ পৰা লোৱা বুলি কোৱা হয়। চ' এইটো কেতিয়াবা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে। আৰু ইভেন কি মেবি কিছুদিন আগত হৈ যোৱা এই হায়াৰ ছেকেণ্ডেৰী টেটতো তোমাৰ এই কুৱেশ্যনটো আহি গৈছে। এতিয়া ষ্টুডেণ্ট কথাটো হ'ল যে ইমাৰ্জেন্সি পাৱাৰ আমি কেতিয়া আৰু কিয় ইউজ কৰোঁ, ঠিক আছে। যিহেতুকে মই অলৰেডি কৈছোঁ যে এইটো আমি নৰ্মেল টাইমত ইউজ কৰিব নোৱাৰোঁ। এইটো কেৱল যেতিয়া আমাৰ একতা ঐক্য আৰু সংহতি বা স্বাধীনতা ৰক্ষাৰ কথা জড়িত হৈ থাকে তেতিয়াহে আমি ইমাৰ্জেন্সি ইউজ কৰিব পাৰোঁ। চ' আমি নৰ্মেল টাইমত ইউজ নকৰোঁ। যেতিয়া এনেকুৱা ধৰণৰ ধৰা প্ৰব্লেম হৈ গ'ল য'ত আমাৰ নেশ্যনেল ইউনিটি বা ইণ্টিগ্ৰিটি নষ্ট হোৱাৰ চান্স আছে বা আমাৰ ফ্ৰীডম নাইকিয়া হোৱাৰ চান্স আছে সেনেকুৱা টাইমতহে কেৱল ইণ্ডিয়ান প্ৰেছিডেণ্টে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে। আদাৰৱাইজ যদি এনে নৰ্মেল টাইমতো ইউজ কৰাৰ পাৱাৰ দিয়া হয় তেতিয়াহ'লে এইটোৰ মিছ ইউজ হোৱাৰ চান্স আছে। এতিয়া ষ্টুডেণ্ট আমি আলোচনা কৰোঁ ইমাৰ্জেন্সি পাৱাৰ, যেটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত আছে ইমাৰ্জেন্সি পাৱাৰ এইটো ক'ত কেনেকৈ কি উল্লেখ আছে গোটেইখিনি বস্তু ডিটেইলছত চাওঁ। বিকজ ইয়াৰ পৰা বহুত কেইটা কুৱেশ্যন হোৱাৰ চান্স থাকে। চ'
ফাৰ্ষ্ট অফ অল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট নাম্বাৰ 18ত ইমাৰ্জেঞ্চি পাৱাৰৰ কথা মেনশ্যন কৰিছে। চ' ইটোৰ পৰা তোমাৰ ফাৰ্ষ্ট 1 মাৰ্কৰ এটা কুৱেশ্যন হ'ব পাৰে যে কোনটো পাৰ্টত ইমাৰ্জেঞ্চিৰ কথা মেনশ্যন আছে। চ' পাৰ্ট নাম্বাৰ 18ত ইমাৰ্জেঞ্চি পাৱাৰৰ কথা মেনশ্যন কৰা হৈছে আৰু তাতে কোৱা হৈছে যে মেইনলি তিনিটা কাৰণতহে তোমাৰ কি কৰিব পৰা যাব ইণ্ডিয়াত বা ভাৰতবৰ্ষত ইমাৰ্জেঞ্চি পাৱাৰ ইউজ কৰিব পৰা যাব। এতিয়া এই তিনিটা কি কি তাৰে মাজত নাম্বাৰ 1 হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, জাতীয় জৰুৰীকালীন অৱস্থা, যিটো ঘোষণা কৰা হয় আৰ্টিকল 352 মতে। চ' ইণ্ডিয়ান প্ৰেচিডেণ্টে আৰ্টিকল 352 ইউজ কৰি ইণ্ডিয়াত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে। নাম্বাৰ 2ত আহিব ষ্টেট ইমাৰ্জেঞ্চি, ৰাজ্যিক জৰুৰীকালীন অৱস্থা, যিটো ডিক্লেয়াৰ কৰা হয় আৰ্টিকল 356 মতে। এতিয়া এই ষ্টেট ইমাৰ্জেঞ্চিটোক আমি আৰু এটা নামেৰে জানো, সেইটো হৈছে প্ৰেচিডেঞ্চিয়েল ৰুল, ৰাষ্ট্ৰপতি শাসন। চ' এইটোলৈ কেতিয়াও কনফিউজ নহ'ব, যিকোনো এটা দি দিব পাৰে, আপোনাৰ ষ্টেট ইমাৰ্জেঞ্চি থাকিব পাৰে, প্ৰেচিডেঞ্চিয়েল ৰুলত থাকিব পাৰে। এইটো ডিক্লেয়াৰ কৰা হয় আৰ্টিকল 356 মতে। এণ্ড লাষ্ট নাম্বাৰ 3 যিটো সেইটো হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা, যিটো ডিক্লেয়াৰ কৰে ইণ্ডিয়ান প্ৰেচিডেণ্টে আৰ্টিকল 360 ইউজ কৰি। চ' মেইনলি এই তিনিটা কাৰণতহে ইণ্ডিয়াত ইমাৰ্জেঞ্চি পাৱাৰ ইউজ কৰিব পৰা যায়, নেশ্যনেল ইমাৰ্জেঞ্চি, ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেঞ্চিয়েল ৰুল, এণ্ড নাম্বাৰ 3 হ'ব ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। এতিয়া ষ্টুডেণ্ট আমি এই যি তিনিটা ইমাৰ্জেঞ্চি পাৱাৰৰ কথা আলোচনা কৰিলোঁ, এইবিলাক ডিটেইলছত চাওঁ, বিকজ ইয়াৰ ভিতৰৰ পৰাও কেতিয়াবা কুৱেশ্যন কৰা দেখা যায়। চ' আমি নাম্বাৰ 1ত কি পাইছিলোঁ নেশ্যনেল ইমাৰ্জেঞ্চি, জাতীয় জৰুৰীকালীন অৱস্থা, এইটো ডিক্লেয়াৰ কৰা হয় আৰ্টিকল 352 মতে। চ' চিম্পলি কি এনেকৈ মনত ৰাখিবা যে আৰ্টিকল 352 মতে ইণ্ডিয়াত প্ৰেচিডেণ্টে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে। এতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি কেনেকুৱা টাইমত কৰিব? চ' ইয়াৰ কাৰণে আৰ্টিকল 352(1)ত মেনশ্যন কৰিছে যে যদি কি হয় যে ইণ্ডিয়াৰ লগত বেলেগ কোনো কাণ্ট্ৰিৰ লগত ৱাৰ হয়, ডেটছ মিন ইণ্ডিয়াই বেলেগ কাণ্ট্ৰিৰ লগত ৱাৰ ডিক্লেয়াৰ কৰে, ঠিক আছে, ইন কেছ অফ ৱাৰ বা এক্সটাৰ্নেল থ্ৰেট, তাৰমানে বেলেগ কোনো ৰাষ্ট্ৰই যদি ইণ্ডিয়াক আক্ৰমণ কৰে, ঠিক আছে, বা ইণ্টাৰনেল ৱাৰ যদি হয়, ভিতৰুৱা বা আভ্যন্তৰীণ যিটো সংঘৰ্ষ, আভ্যন্তৰীণ সংঘৰ্ষ হয়, যেনেকুৱা ধৰক গৰিলা ৱাৰ হ'ল, এনেকুৱা ধৰণৰ ব্যৱস্থা হ'ল, এনেকুৱা ধৰণৰ হ'লে তোমাৰ কি কৰিব পৰা যায় নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পৰা যায়। চ' ক্লিয়াৰলি মনত ৰাখিবা, যদি ৱাৰ হয়, ইণ্ডিয়াই বেলেগ কাণ্ট্ৰিৰ লগত যুদ্ধ কৰে বা বেলেগ কাণ্ট্ৰিয়ে ইণ্ডিয়াক এটাক কৰে বা ইণ্ডিয়াৰ ভিতৰতে ইণ্টাৰনেল যদি তোমাৰ ৱাৰ ষ্টাৰ্ট হয়, তেনেকুৱা কাৰণবিলাকতহে তোমাৰ মেইনলি নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে। কিন্তু ইয়াত এটা কথা মনত ৰাখিবা যে প্ৰেচিডেণ্টে নিজে কি কৰিব নোৱাৰে, ইমাৰ্জেঞ্চি পাৱাৰ ডিক্লেয়াৰ কৰিব নোৱাৰে, তেওঁ ডিপেণ্ডেণ্ট হয় কেবিনেটৰ ওপৰত। চ' কেবিনেটে কি কৰিব লাগে, ৰিটেন লিখিব লাগে, লিখি দিব লাগে প্ৰেচিডেণ্টক ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰাৰ বাবে, ৰিকুৱেষ্ট কৰিব লাগে। যেতিয়া কেবিনেটে প্ৰেচিডেণ্টক ৰিকুৱেষ্ট কৰিব, তাৰপিছতহে প্ৰেচিডেণ্টে কি কৰিব পাৰিব, ইমাৰ্জেঞ্চি পাৱাৰ ইউজ কৰিব পাৰিব। চ' প্ৰেচিডেণ্টে নিজে কি কৰিব নোৱাৰে, ইমাৰ্জেঞ্চি পাৱাৰ ইউজ কৰিব নোৱাৰে, তেওঁ কেবিনেটৰ ওপৰত ডিপেণ্ডেণ্ট হয়। এতিয়া ষ্টুডেণ্ট যে যেতিয়া তোমাৰ কি কৰিব, কেবিনেটৰ মতে প্ৰেচিডেণ্টে তোমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব, তাৰপিছত কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন আছে যে ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰাৰ উইদিন 1 মান্থ, 1 মাহৰ ভিতৰত কি কৰিব লাগে, পাৰ্লিয়ামেণ্টৰ দুটা হাউচৰ দ্বাৰা সেই ইমাৰ্জেঞ্চিৰ যিটো কেছ আছে সেইটোক একচেপ্ট কৰাই ল'ব লাগে। যদি পাৰ্লিয়ামেণ্টে একচেপ্ট কৰে তেতিয়াহ'লে এইটো কি হ'ব, তোমাৰ 6 মান্থলৈকে এক্সটেণ্ড হ'ব। 6 মান্থ পিছত আকৌ পাৰ্লিয়ামেণ্টৰ দ্বাৰা একচেপ্ট কৰাই ল'ব লাগিব, তেতিয়াহ'লে আৰু 6 মান্থলৈকে এক্সটেণ্ড হ'ব। চ' এনেকৈ 6 মান্থ 6 মান্থ 6 মান্থ 6 মান্থ এনেকৈ এক্সটেণ্ড হৈ থাকিব। আপ টু কিমানলৈকে যাব তাৰ বিষয়ে কোনো ধৰণৰ বস্তু ইণ্ডিয়ান কনষ্টিটিউশ্যনত মেনশ্যন নাই। চ' সেইটো মে বি 1 year 2 year 5 year 10 yearলৈকে ইমাৰ্জেঞ্চি থাকিব পাৰে, কোনো ধৰণৰ সেনেকুৱা লিমিটেশ্যন ধৰা নাই। ইয়াৰ উপৰি ষ্টুডেণ্ট আৰু এটা কথা মনত ৰাখিবা যে ইন কেছ যদি এনেকুৱা হৈ যায় যে ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰাৰ পিছত যিটো লয়াৰ হাউচ আছে, লয়াৰ হাউচটোক ভাঙি দিয়া হয়, সেনেকুৱা হ'লে তোমাৰ কেনেকুৱা হ'ব? যদি সেনেকুৱা হয় যে লয়াৰ হাউচক ভাঙি দিয়া হৈছে, তেতিয়াহ'লে আপাৰ হাউচ যিটো আছে, আপাৰ হাউচৰ এপ্ৰুভেল মতে তোমাৰ কি হ'ব, ইমাৰ্জেঞ্চি ছিষ্টেমটোক কণ্টিনিউ কৰা হ'ব। আৰু যেতিয়া নতুনকৈ আকৌ লয়াৰ হাউচ এটা আহিব, অহাৰ 1 মাহৰ ভিতৰত উইদিন 1 মান্থ কি কৰিব লাগিব, লয়াৰ হাউচৰ দ্বাৰা একচেপ্ট কৰাই ল'ব লাগিব, তেতিয়াহে তোমাৰ কি হ'ব, ইমাৰ্জেঞ্চিটো এক্সটেণ্ড হৈ থাকিব পাৰিব। এতিয়া হা ষ্টুডেণ্ট নেক্সট আমাৰ কি আহিব যে এই যিটো নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰাৰ পিছত ইফেক্ট কি পৰে, ইয়াৰ ওপৰত প্ৰভাৱ কেনেকুৱা পৰে।
ঠিক আছে সো ইয়াৰ পৰা কেতিয়াবা তোমালোকৰ কোৱেশ্চন হোৱা দেখা যায় সো কি ইফেক্ট পৰিব চাবা মই থুলমুলকৈ বহুত বেছি ডিটেইলছত নাযাওঁ যিবিলাক আমাৰ বেছি দৰকাৰী আমি সেইখিনি বস্তু আলোচনা কৰিম নাম্বাৰ 1 কি হ'ব যেতিয়া তোমাৰ ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হয় তেতিয়া কি হয় তোমাৰ যেটো সেন্ট্ৰাল গভৰ্নমেন্ট আছে সেন্ট্ৰাল গভৰ্নমেন্টে সেন্ট্ৰাল লিষ্টৰ বাহিৰৰ যিবিলাক সাবজেক্টছ আছে সেইবিলাকৰ ওপৰতো কি কৰিব পাৰে তোমাৰ ল মেকিং কৰিব পাৰে ফৰ এক্সাম্পল ষ্টেট লিষ্ট এনে জেনাৰেল টাইমত কি হয় ষ্টেট লিষ্টৰ ওপৰত ষ্টেট গভৰ্নমেন্টে ল মেকিং কৰে বাট যেতিয়া তোমাৰ ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ হ'ব তেতিয়া গোটেইখিনি ষ্টেট লিষ্টৰ পাৱাৰৰ ওপৰত কি কৰিব পাৰে সেন্ট্ৰাল গভৰ্নমেন্টে ল মেকিং কৰিব পাৰে সো থুলমুলকে ক'বলৈ গ'লে ষ্টেটৰ গোটেইখিনি পাৱাৰ সেন্ট্ৰাল গভৰ্নমেন্টৰ হাতত গুচি আহে 2 নম্বৰ সেন্ট্ৰাল গভৰ্নমেন্টে কি কৰিব পাৰে তোমাৰ এডমিনিষ্ট্ৰেটিভ মেটাৰত ঠিক আছে প্ৰশাসনীয় বিষয়ত তোমাৰ কি কৰিব পাৰে ষ্টেটক এডভাইস দিব পাৰে আৰু সেই এডভাইস মতে কি কৰিব লগা হয় ষ্টেটে কাম কৰিব লগা হয় নাম্বাৰ 3 যদি আমি চাবলৈ যাওঁ আমাৰ যিখিনি ৰাইট টু ফ্ৰীডম আছে আৰ্টিকল 19ত সেই যিখিনি ৰাইট টু ফ্ৰীডম আছে এইখিনি কি হ'ব পাৰে তোমাৰ কিছু দিনৰ কাৰণে সাসপেন্ড কৰি দিব পাৰে দ্যাটস মিন পার্মানেন্ট নহয় টেম্পোৰাৰিলি কি কৰিব পাৰে আমাৰ যিখিনি ফ্ৰীডম আছে আৰ্টিকল 19ৰ সেইখিনি কি কৰি দিয়া হয় তোমাৰ সাসপেন্ড কৰি দিয়া হয় ইমাৰ্জেন্সিৰ টাইমখিনি ইয়াৰ উপৰি প্ৰেসিডেন্টে কি কৰিব পাৰে তোমাৰ স্পেশাল এডভাইস মতে তোমাৰ কি কৰিব পাৰে আৰ্টিকল নম্বৰ 20 এণ্ড 21 ক বাদ দি বাকি যিবিলাক আমাৰ ফান্ডামেন্টাল ৰাইট আছে এইবিলাকক কি কৰিব পাৰে তোমাৰ সাসপেন্ড কৰি দিব পাৰে ইয়াৰ উপৰি ন্যাশনাল ইমাৰ্জেন্সি টাইমত যদি তোমাৰ কি হয় যে যেটো লোকেল লয়াৰ হাউস আছে বা ষ্টেট লেজিসলেটিভ এসেম্বলি আছে ইহতৰ 5 ইয়াৰৰ যে টাৰ্ম আছে এটো কমপ্লিট হোৱাৰ পিছত পাৰ্লিমেন্টত ল মেকিং কৰি হেতু কি কৰিব পাৰে 1 ইয়াৰলৈকে এক্সটেন্ডো কৰিব পাৰে সো এনেকুৱা ধৰণৰ কিছুমান বহুত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কি হয় তোমাৰ ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰাৰ পিছত আহি যায় এতিয়া ষ্টুডেন্ট নাম্বাৰ 2 টু চাম আমি অলৰেডি গম পাওঁ যে ইমাৰ্জেন্সি তিনিটা কাৰণত কৰিব পৰা যায় তাৰ মধ্যে এটা আছিল ন্যাশনাল ইমাৰ্জেন্সি যেটো আমি ডিসকাস কৰি আহিলো এতিয়া আহিব নাম্বাৰ 2 ষ্টেট ইমাৰ্জেন্সি আৰু এটা নামেৰে গম পাওঁ হিটো হৈছে প্ৰেসিডেন্সিয়েল ৰুল অসমীয়াত কয় ৰাজ্যিক জৰুৰীকালীন অৱস্থা নাইবা ৰাষ্ট্ৰপতি শাসন এই যেটো ইমাৰ্জেন্সি ইটো ইণ্ডিয়ান প্ৰেসিডেন্টে কি কৰিব পাৰে আৰ্টিকল 365 মতে ডিক্লেয়াৰ কৰিব পাৰে এতিয়া আৰ্টিকল 360 মতে কেতিয়া বা কি কাৰণত ডিক্লেয়াৰ কৰিব যে যদি কি হয় তোমাৰ প্ৰেসিডেন্টে গভৰ্ণৰৰ পৰা ইনফৰমেশন পায় নাইবা বেলেগ কোনো সোৰ্সৰ পৰা ইনফৰমেশন পায় যে পাৰ্টিকুলাৰ কোনো এটা ষ্টেট বা মোৰ দেন ওয়ান ষ্টেটসো হ'ব পাৰে যে সেই ষ্টেট বিলাকত তোমাৰ কি হোৱা নাই একৰ্ডিং টু কনস্টিটিউশন সংবিধান মতে চলিব পৰা অৱস্থাত নাই যদি হেতু শিওৰ হয় প্ৰেসিডেন্টে তেতিয়া হলে কি কৰিব পাৰে ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে এতিয়া সব ষ্টুডেন্ট ষ্টেট ইমাৰ্জেন্সিক আৰু আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা পূৰ্ণ পৰ্যায়ৰ ইমাৰ্জেন্সি বুলি কোৱা হয় সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা বুলি কোৱা আৰু এটা আংশিক জৰুৰীকালীন অৱস্থা বুলি কোৱা হয় সম্পূৰ্ণ কোনটো কোৱা হয় যেটো মন্ত্ৰী সভা আছে দ্যাটস মিন কেবিনেট আৰু বিধান সভা যেটো আছে লেজিসলেটিভ এসেম্বলি যেটো আছে ষ্টেট লেজিসলেটিভ এসেম্বলি যেটো আছে যেতিয়া দুটাক ভাঙি দিয়া হয় হেতু কমপ্লিট বুলি কোৱা হয় আৰু কেৱল কেবিনেটক ভাঙি দিলে এটু আংশিক বুলি কোৱা হয় সেইখিনি বস্তু মনত ৰাখি দিবা এতিয়া কথা হল যে ষ্টেট ইমাৰ্জেন্সি কেতিয়া পৰা কেতিয়ালৈকে থাকিব বা কেনেকে থাকিব ঠিক আছে সো ইয়াৰ কাৰণে কিছুমান ৰুল এণ্ড ৰেগুলেশন আছে সো যেতিয়া তোমাৰ ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা উইদিন 2 মান্থ আগত আমি উইদিন 1 মান্থ বুলি কৈছিলো ষ্টেট ইমাৰ্জেন্সি কত 2 মান্থ উইদিন 2 মান্থ কি কৰিব লাগে পাৰ্লিমেন্টৰ দ্বাৰা হে ইমাৰ্জেন্সিৰ বিলটোক একসেপ্ট কৰাই ল'ব লাগে আৰু একসেপ্ট কৰাৰ পিছত 6 মান্থলৈকে এক্সটেন্ড হৈ থাকে আৰু 6 মান্থ পিছত হেতু কি কৰিব পাৰে আকৌ যদি পাৰ্লিমেন্টে এপ্ৰুভেল দে আৰু 6 মান্থলৈকে এক্সটেন্ড হ'ব সো এনেকে 6 মান্থ কে গৈ থাকিব আৰু আপ টু ইয়াতে লিমিটেশন ধৰি দিয়া হৈছে 3 ইয়াৰ্স এটো মনত ৰাখিবা 3 ইয়াৰ আপ টু 3 ইয়াৰ্স ন্যাশনাল ইমাৰ্জেন্সিৰ কাৰণে কোনো লিমিটেশন নাই কিমান দিনলৈকে চলিব বাট ষ্টেট লিষ্টৰ কাৰণে ষ্টেট ইমাৰ্জেন্সিৰ কাৰণে ম্যাক্সিমাম 3 ইয়াৰ্স বুলি ধৰিছে তাতকে বেছি কি কৰিব নোৱাৰে পাৰ্টিকুলাৰ এটা ষ্টেটত বা এটাতকে বেছি ষ্টেটত তোমাৰ কি কৰিব নোৱাৰে ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰি থৈ দিব নোৱাৰে এতিয়া কথা হল ষ্টুডেন্ট যে ষ্টেট ইমাৰ্জেন্সি সময়ত ইফেক্ট কেনেকুৱা পৰিব ঠিক আছে সো যেতিয়া ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰাৰ লগে লগে যেটো কেবিনেট আছে ষ্টেটৰ ফাৰ্স্ট কেবিনেটটো লগে লগে ভাঙি দিয়া হ'ব 2 নম্বৰ যেটো তোমাৰ বিধান সভা থাকে দ্যাটস মিন ষ্টেট লেজিসলেটিভ এসেম্বলি যেটো আছে ষ্টেট লেজিসলেটিভ এসেম্বলি কো কি কৰিব তোমাৰ ডিসলভ কৰি দিব পাৰে ভাঙি দিব পাৰে নেক্সট
নাম্বাৰ 3 যদি দেখা যায় ষ্টেটৰ গোটেইখিনি পাৱাৰ কি কৰা হ'ব তোমাৰ গভৰ্ণৰৰ হাতত গুচি আহিব সো প্ৰেসিডেন্টে গভৰ্ণৰৰ থ্ৰুৱেদি কি কৰিব তোমাৰ ষ্টেটটো কন্ট্ৰোল কৰিব কেতিয়াবা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে গভৰ্ণৰৰ পৰা গোটেইখিনি পাৱাৰ প্ৰেসিডেন্টে নিজৰ হাতলৈকে লৈ ল'ব পাৰে সো হিটো এটা তোমাৰ ইফেক্টৰ মাজত পৰিব ইয়াৰ উপৰি সেই টাইমখিনিত সেই পাৰ্টিকুলাৰ ষ্টেটৰ গোটেইখিনি পাৱাৰ কি হ'ব তোমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে ইউজ কৰিব সো এনেকুৱা ধৰণৰ কিছুমান মেজৰ ইফেক্ট ষ্টেট ইমাৰ্জেন্সিৰ সময়ত পৰা দেখা যায় এটা ষ্টুডেন্ট আমি লাষ্ট যেটো ইমাৰ্জেন্সি পাৱাৰ আছে হিটো এবাৰ চাইলো এন্ড লাষ্টত এন্ড নাম্বাৰ 3 যেটো তোমাৰ ইমাৰ্জেন্সি পাৱাৰ আছে হিটো আছে ফাইনান্সিয়াল ইমাৰ্জেন্সি অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা আৰু অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰা আৰ্টিকল 360 ইউজ কৰি সো ইণ্ডিয়ান প্ৰেসিডেন্টে আৰ্টিকল 360 মতে ফাইনান্সিয়াল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে এতিয়া কথাটো হল যে ফাইনান্সিয়াল ইমাৰ্জেন্সি কেতিয়া ডিক্লেয়াৰ কৰা হ'ব সো আৰ্টিকল 361 ত মেনশন কৰিছে যেতিয়া ইণ্ডিয়াৰ কোনো এটা পাৰ্ট বা হোল কান্ট্ৰিত ফাইনান্সিয়াল ক্ৰাইসিসে দেখা দিয়ে অৰ্থনৈতিক সংকটে দেখা দিয়ে তেতিয়া তোমাৰ কি কৰিব প্ৰেসিডেন্টে ফাইনান্সিয়াল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে লগতে ষ্টুডেন্ট এইখিনি কথা মনত ৰাখিবা যেতিয়া ফাইনান্সিয়াল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হয় ফাইনান্সিয়াল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা উইদিন 2 মান্থ পাৰ্লিমেন্টৰ দ্বাৰা কি কৰিব লাগে হিটো এপ্ৰুভ কৰাই ল'ব লাগে এপ্ৰুভ কৰাৰ পিছত হিটো 6 মান্থলৈকে এক্সটেন্ড হ'ব আৰু এনেকে 6 মান্থকে এক্সটেন্ড কৰিব পাৰে আৰু আপ টু কিমানলৈকে থাকিব তাৰ কোনো লিমিটেশন নাই সো ইয়াতে একটা বস্তু ভালকে মনত ৰাখিবা যদি আমি সামাৰাইজ কৰো গুটেই কেটাক মিলাই তেতিয়া হলে ন্যাশনাল ইমাৰ্জেন্সি কি কৰিব লাগে তোমাৰ উইদিন 1 মান্থ এপ্ৰুভেল ল'ব লাগে আৰু কিমান দিনলৈকে চলিব লিমিটেশন নাই বাট ষ্টেট ইমাৰ্জেন্সিত কি হয় তোমাৰ উইদিন 2 মান্থ এপ্ৰুভেল ল'ব লাগিব আৰু ম্যাক্সিমাম 3 ইয়াৰ্স থাকিব বাট ফাইনান্সিয়াল ইমাৰ্জেন্সি যদি চাবলৈ যাও ইয়াতেও 2 মান্থৰ ভিতৰত এপ্ৰুভেল ল'ব লাগিব আৰু আপ টু কিমানলৈকে থাকিব তাৰ কোনো লিমিটেশন ইয়াত নাই কেৱল ষ্টেট ইমাৰ্জেন্সিৰ কাৰণে 3 ইয়াৰ্সৰ লিমিটেশন আছে এটা ষ্টুডেন্ট তো ফাইনান্সিয়াল ইমাৰ্জেন্সিৰ ইফেক্ট কি পৰিব পাৰে তো যেতিয়া তোমাৰ কি কৰা হ'ব ফাইনান্সিয়াল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হ'ব তেতিয়া সেন্টাৰে কি কৰিব পাৰে ষ্টেটৰ ইকোনমিক্যাল পলিচিৰ ওপৰত ইন্টাৰফেয়াৰ কৰিব পাৰে ঠিক আছে তাৰ মানে হিয়তে নিজৰ এডভাইস দিব পাৰে আৰু সেই এডভাইস মতে কাম কৰিব লগা হয় ইয়াৰ উপৰি কি হ'ব পাৰে যে যেতিয়া ফাইনান্সিয়াল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হ'ব ফাইনান্সিয়াল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰাৰ লগে লগে তোমাৰ যিবিলাক গভৰ্ণমেণ্ট এমপ্লয়ি আছে গভৰ্ণমেণ্ট এমপ্লয়িৰ যিবিলাক স্যালাৰি তাৰ মানে দৰমহা বা বানত যিবিলাক থাকে ইবিলাকৰ পাৰ্সেন্টেজ ৰিডিউস কৰিব পাৰে কমাই দিব পাৰে বা বন্ধ কৰিও দিব পাৰে ইয়াৰ উপৰি ফাইনান্সিয়াল ইমাৰ্জেন্সি চলি থকা সময়ত ষ্টেটৰ যেটো মানি বিল আছে মানি বিলটো কি কৰিব পৰা যায় প্ৰেসিডেন্টৰ কাৰণে ৰাখি দিব পাৰে আৰু ইয়াৰ থ্ৰুৱেদি প্ৰেসিডেন্টে কি কৰিব পাৰে সকলো এমপ্লয়িৰ তোমাৰ স্যালাৰি টু ৰিডিউস কৰিব পাৰে বা বন্ধ কৰিব পাৰে ইভেন কি হাই কোৰ্ট সুপ্ৰিম কোৰ্টৰ যিবিলাক জাজেছ আছে হিয়তৰো স্যালাৰি ৰিডিউস বা বন্ধ কৰি ৰাখি দিব পাৰে সো এনেকুৱা ধৰণৰ কিছুমান ইফেক্ট ইকোনমিক্যাল ফাইনান্সিয়াল ক্ৰাইসিসৰ সময়ত দেখিবলৈ পোৱা যায় এতিয়া কথা হল ষ্টুডেন্ট যে যেটো ফাইনান্সিয়াল ইমাৰ্জেন্সি আজিৰ ডেটলৈকে কেতিয়াও ইউজ কৰা হোৱা নাই বাট বাকি যি দুটা পাৱাৰ আছে ন্যাশনাল ইমাৰ্জেন্সি আৰু ষ্টেট ইমাৰ্জেন্সি এই দুটা আজিৰ ডেটলৈকে কেইবাবাৰমান ইউজ কৰা হৈছে তাৰ মাজত যেটো ন্যাশনাল ইমাৰ্জেন্সি ফাৰ্স্ট টাইম ইউজ কৰা হৈছিল 1962 ইণ্ডিয়া চাইনা ওয়াৰৰ সময়ত সেকেন্ড টাইম ইউজ কৰা হয় ইণ্ডিয়া পাকিস্তান ওয়াৰ 1971 ৰ টাইমত এন্ড 1975 তো তোমাৰ কি কৰা হৈছিল ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিল একে ধৰণে ষ্টেট ইমাৰ্জেন্সিও কেইবাবাৰমান তোমাৰ কি কৰা হৈছে বেলেগ ঠাইত ইউজ কৰা দেখা যায় সো ষ্টুডেন্ট আজিৰ ভিডিঅ'ত এখিনি আছিল আশা কৰো ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কমেন্টত এখিনিও নিশ্চয় জনাবা যে তোমালোকৰ কেনেকুৱা ধৰণৰ টপিক তোমালোকে বিচৰা আৰু কি ইমপ্ৰুভমেন্ট কৰিব লাগে সো আমি এনেকুৱা ধৰণৰ আৰু বেলেগ কন্টেন্টৰ হৈতে আহি থাকিম মাজে সময়ত সো তেতিয়ালৈকে টাটা বাই বাই